গুড মৰ্নিং গাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু বৰ্তমান ৰাতিপুৱা সময় হৈছে 5:30 আৰু এই 5:30 বাজিছে বৰ্তমান ৰাতিপুৱা। আৰু মই জাষ্ট শুই উঠিছোঁ আৰু বৰ্তমান মই আছোঁ মানে কি মোৰ চাংঘৰত, বাৰী ফাৰ্ম হাউচ যিটো নিশ্চয় মোৰ আগৰ বহুকেইটা ভিডিঅ'ত আপোনালোকে দেখিছে। মোৰ বাৰীৰ ফাৰ্ম হাউচটোৰ বিষয়ে মই আপোনালোকক কৈছোঁ, আপোনালোকক দেখাইছোঁ। চ' জাষ্ট শুই উঠিলোঁ আৰু অলপ সময় আগতে এটা বস্তু মানে কি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। একচুৱেলি মোৰ এইখন নিশ্চয় দেখিছে মোৰ বিচনা, আৰু বিচনাৰ সিফালে এখন আছে সৰু খিৰিকী, আৰু সেই সৰু খিৰিকীখনেৰে মানে কি ৰাতিপুৱা মই সাৰ পাইছোঁ প্ৰায় 4:30 বজাত। আৰু সাৰ পোৱাৰ লগে লগে এটা শব্দত আচলতে সাৰ পাইছিলোঁ, এটা চৰাইৰ শব্দত। আৰু সেই চৰাইটো মানে কি লাহেকৈ মই চকুৰে জুমি চালোঁ, হয় মোৰ বাৰীত থকা ধনেশ পক্ষীকেইটা, হয় ধনেশ চৰাই আছে মোৰ বাৰীত এহাল। আচলতে মোৰ বাৰীখন নিশ্চয় আপোনালোকে এতিয়া পোহৰত বৰ চমকি গৈছে। চ' দেখাম বাৰু আপোনালোকক মোৰ বাৰীখন। নিশ্চয় আপোনালোকে আগৰ দুটামান ভিডিঅ'টোত দেখিছে যে যথেষ্ট পৰিমাণে গছ গছনি আছে আৰু তামোল গছ আছে, আৰু গছ গছনিৰ মাজত মানে কি মোৰ এই সম্পূৰ্ণ চাহ বাগিচা এখনৰ মোৰ নিজৰ বাগিচা। চ' এই বাগিচাখনৰ চাৰাউণ্ডিং এৰিয়াটো মানে কি বাফাৰ জ'ন হিচাপে মই গঢ় দি থৈ দিছোঁ। কোনো ধৰণৰ চিকাৰ ইয়াত নিষিদ্ধ। চ' মানে কেপেটাৰ বাটলুগুটিও মানে ইয়াত মোৰ বাৰীখনত নিষিদ্ধ। গতিকে মানে কি সকলোফালে যিহেতু মানে কি চৰাই চিৰিকটিৰ ওপৰত অত্যাচাৰ মানে আক্ৰমণ হৈয়ে থাকে। সৰু ল'ৰা ছোৱালীবোৰ আমাৰ ওচৰে পাঁজৰে চাহ বাগিচা অধ্যুষিত এলেকা আছে, চাহ জনজাতি অধ্যুষিত এলেকা আছে। গতিকে তেওঁলোকৰ প্ৰায় সৰু সৰু ল'ৰা ছোৱালীবোৰৰ হাতত কেপেটা বা কেটেপা আপোনালোকে দেখিবই, আৰু তেওঁলোকে প্ৰায় মানে এটেক কৰিয়ে থাকে, সকলোফালে এটেক হৈ থাকে। কিন্তু যিহেতু মোৰ বাৰীখনত এটেক নহয়, কোনো ধৰণৰ এটেক নাই। গতিকে মোৰ বাৰীখনত মানে কি চৰাই চিৰিকটি আৰু জীৱ জন্তুৰ মানে কি এখন চিৰিয়াখানাৰ দৰে মানে হৈ পৰিছে। চ' আচলতে মোৰ বাৰীত কি আছে মই আপোনালোকক কৈ দিছোঁ। মোৰ বাৰীত আছে এহাল ধনেশ চৰাই, আছে 3জনী গুই আছে। গুইকেইজনী কিন্তু আপোনালোকক দেখাবলৈ মানে কি গুই যথেষ্ট মানে চিয়ানা হয়। সিহঁতি মানুহৰ ভৰি খোজৰ শব্দ শুনাৰ লগে লগে লুকাই দিয়ে। কিন্তু অকলশৰীয়াকৈ মই বহু সময়ত পাইছোঁ, আছে মোৰ বাৰীতে আছে, আজি প্ৰায় 5-6 বছৰ ধৰি আছে 3জনী গুই। আৰু আছে 2টা মস্ত ডাঙৰ বিশাল চাইজৰ, মানে প্ৰায় 10-15 ফুট দীঘল হ'ব, আৰু শকত ইমান ধৰণৰ হ'ব। নিশ্চয় বুজি পাইছে কি কলা ফেটি, মানে আপোনালোকে কবৰা বুলি ক'ব পাৰে, কিং কবৰা বুলিও ক'ব পাৰে তেনে। আৰু চৰাই চিৰিকটিৰ কথা বাৰু নকয়, শালিকা, কপৌ, ঘৰচিৰিকা মানে কি সম্পূৰ্ণ গোটেই বাৰীখনত ভৰ্তি হৈ আছে। আৰু ৰাতিপুৱা সময়ত মোৰ বাৰীখনত মানে কি ৰাতিপুৱা যেতিয়া মই শুই উঠোঁ, মই একচুৱেলি প্ৰায় মোৰ বাৰীৰ চাংঘৰটোত মই শুওঁ, কি ৰাতিপুৱা শুই উঠাৰ সময়টো খুব এটা মনোমোহা সময় হৈ পৰে এই চৰাই চিৰিকটিখিনিৰ মাতৰ পৰা। আৰু আজি ৰাতিপুৱা মই 4:30 বজাত যেতিয়া মই সাৰ পাইছোঁ চৰাইৰ মাতত, ঠিক তেতিয়াই মই জুমি চালোঁ, এই খিৰিকীখনেৰে মই জুমি চালোঁ। জুমি চোৱাৰ পাছত দেখিলোঁ মোৰ চাংঘৰটোৰে কাষতে এডাল ডাং আছে, এজোপা পিছফালে গছ এজোপা আছে। সেই গছজোপাত মানে ধনেশ চৰাই এহাল আহি বহি আছেহি। চ' মনে মনে লুকাই চুৰকৈ মই সিহঁতৰ মানে ভিডিঅ' কৰিলোঁ, অলপমান মই ভিডিঅ' কৰিলোঁ, আপোনালোককো দেখাইছোঁ ধনেশ চৰাইকেইটা। তো গাইজ এয়া চাওক, এইটো হৈছে ধনেশ চৰাই। কি সুন্দৰ নহয়নে? ইয়াৰ মূৰৰ ওপৰৰ ঠোঁটটোলৈ চাওকচোন। ৱাও, ইমান ডাঙৰ ঠোঁট। দেখি আচলতে ইমান ওচৰলৈ ধনেশ চৰাই সাধাৰণতে চাপিব নোৱাৰি, ইহঁতি মানুহ দূৰতে দেখিলেই পলাই দিয়ে। কিন্তু আজি একেবাৰে ওচৰৰ পৰা পাইছোঁ, সেইকাৰণে আপোনালোককো দেখাবলৈ লৈছোঁ। আৰুটো এটা চাওক, সেইটো হৈছে আৰু এটা। মোৰ বাৰীতে এই 2টা থাকে, কিন্তু মানুহ ওচৰ চাপিবলৈ ইহঁতি নিদিয়ে। মানুহ ওচৰলৈ গ'লে মই কেমেৰা লৈ যদি কেতিয়াবা তুলিবলৈ যাওঁ ফটো ইহঁতি উৰি যায়গৈ। চ' আজি একেবাৰে কাষৰ পৰা পাইছোঁ, চাওক কি সুন্দৰ, কি সুন্দৰ নহয়নে? চ' ধনেশ চৰাইকেইটা চালে কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আৰু এতিয়া বৰ্তমান মই ৰাতিপুৱা মানে কি এতিয়া ৰ'দ ওলালে, আৰু বৰ্তমান মই গৈ আছোঁ ঘৰলৈ। আৰু এইখন চাওক মোৰ বাৰীখন, এইটো হৈছে মোৰ এটা ফিচাৰী। বৰ্তমান যথেষ্ট হাবি জংঘলেৰে ভৰ্তি হৈ আছে, কাৰণ এতিয়া ভৰ বাৰিষাৰ সময়। এইজোপা হৈছে পাণ, খুব সুন্দৰকৈ লাগিছে, দেখিছেনে পাণজোপা? আৰু পাণজোপাৰ কাষতে এজোপা অমিতা। মই আচলতে অমিতা খেতি যথেষ্ট পৰিমাণে কৰোঁ, নিশ্চয় দেখিছে। এয়া চাপৰতে লাগিছে অমিতা, আৰু এইফালেও কেইজোপামান আছে। যথেষ্ট পৰিমাণে অমিতা মোৰ ওচৰত আছে, আৰু অমিতা খেতিত আচলতে যথেষ্ট পৰিমাণে লাভ আছে। গতিকে মই অমিতা খেতিটো এৰি নিদিওঁ, মই যথেষ্ট কৰি ৰাখোঁ। আৰু এয়া নিশ্চয় দেখিছে মোৰ বাৰীখন, এয়া চাওক যথেষ্ট পৰিমাণে গছ গছনি, আৰু এই গছ গছনিখিনিৰ বাবেই মোৰ ইয়াত মানে আচলতে চৰাই চিৰিকটি আৰু জীৱ জন্তুৰ পৰিমাণ যথেষ্ট বেছি।
আচলতে মই ঘৰত ৰাতিপুৱা মানে কি কাম কৰিবলৈ মই ল'ৰা এজন মাতিছিলোঁ। কাম মানে কি আচলতে মোৰ চোতালখন যিখন আছে, আমাৰ চোতালখন যথেষ্ট মানে কি এতিয়া বাৰিষাৰ দিন যথেষ্ট বোকা হৈছে, আৰু গতিকে সেই বোকাবোৰ নাইকিয়া কৰিবৰ কাৰণে মানে কি সম্পূৰ্ণভাৱে গোটেই চোতালখন চেন গেবেল দি মানে ঢালাই কৰি দিয়াৰ মন কৰিছোঁ। গতিকে ল'ৰা এটা মাতিছোঁ, ল'ৰাটোক মানে কি তাক অলপ দেখুৱাই দিওঁগৈ, অলপ লেবেলিং কৰিবলৈ আছে, আৰু তাৰপিছতে এইকেইদিনৰ ভিতৰতে মানে কি দিম ঢালাই। টিভি মাষ্টৰ ৰাতিপুৱাৰ পৰা টিভি এইকেইটা। বিজয়, ল'ৰা ৰাতিপুৱাৰ পৰাই টিভিত বহি যায়। আচলতে কি কৰিব, ক'ভিড মানে কি খং উঠা হৈছেগৈ, আৰু মানে এই ক'ভিড বোলা শব্দটো শুনিলে খং উঠা হৈছেগৈ। স্কুল কলেজটো বন্ধ, সকলো বন্ধ, ল'ৰা স্কুললৈ নাই, একো নাই, ক'লৈ যাব, গতিকে ঘৰতে বহি টিভি চাইছে, আৰু কি কৰিব আৰু। তো এইখন হৈছে মোৰ চোতালখন, এয়া চাওক। এইখিনি নিশ্চয় দেখিছে যথেষ্ট পৰিমাণে বোকা হৈ গৈছে, ইয়াত পানী জমা হয় অলপ। এই গোটেই বস্তুখিনি মানে কি গোটেই চোতালখনেই ভাবি আছোঁ যে এতিয়া চেন গ্ৰেভেল দি সম্পূৰ্ণভাৱে ঢালাই কৰি দিম। কিন্তু চোতালখন যথেষ্ট ডাঙৰ, নিশ্চয় ধৰিব পাৰিছে, যথেষ্ট ডাঙৰ চোতাল, গতিকে সময় লাগিব। কমেও এসপ্তাহৰটো সম্পূৰ্ণভাৱে কাম হ'ব, গতিকে ইয়াতো অকণ মানে সম্পূৰ্ণভাৱে এই এসপ্তাহ সময় ব্যস্ত হ'ম বুলি ভাবিছোঁ। এবাৰ জুনুকাক চাই লোৱা হওক। জুনুকা এতিয়া আছে গঁৰালত। আচলতে এতিয়া ৰাতিপুৱা হোৱাৰ পিছত জুনুকাক গঁৰালত বান্ধি থৈ দিয়া যায়। এইজনী জুনুকা, জুনু বেছি গঁৰালত বান্ধি থৈ দিয়া হৈছে, গতিকে এতিয়া ওলাবলৈ দিব নোৱাৰি, কাৰণ কাম কৰিবলৈ মানুহ আহিব, এই বৰ অশান্তি কৰিব। জুনু এই গাড়ীখন প্ৰায় 3 মাহ সময় চলোৱা নাই, একেবাৰে গেৰেজৰ পৰাই উলিওৱা নাই। এখন এল্ট' এলেক্সাই, আৰু এয়া চক কুমাৰণীয়ে এয়া একেবাৰে গ্লাছ চিল কৰি দিছে, নিশ্চয় দেখিছে, গ্লাছৰ লগত সম্পূৰ্ণ বডি চিল। আচলতে চলাবলৈ খুব মানে কি আমাৰ সময় একেবাৰে কম, আৰু এইখন গাড়ীও মানে কি এইখন হৈছে গ্ৰেণ্ড আই10 এষ্টা। দুইখন গাড়ীয়ে মানে কি খুব বেছি সময় মানে কি গেৰেজতে সোমাই থাকে। আমাৰ চলাবলৈ মোৰ সময় নাই, গতিকে গেৰেজতে আৰু মাজে মাজে মানে এমাহ 1.5 মাহৰ মূৰত কেতিয়াবা গাড়ীকেইখন উলিওৱা হয়, অলপ মানে ৰানিং দিয়া হয়, বা ক'ৰবালৈ দূৰলৈ যদি ফুৰিবলৈ যোৱা যায় ফেমিলি লৈ, তেতিয়াহে গাড়ী উলিওৱা হয়। গতিকে এইখন আচলতে বহুত দিন সেইকাৰণে একেবাৰে চলোৱাই হোৱা নাই, প্ৰায় 3 মাহ হৈ গ'ল, গতিকে অৱস্থাটো নিশ্চয় দেখিছেই। আৰু এইখন হৈছে মোৰ দেউতাই চলোৱা এখন বাজাজ প্লেটিনা। এখন আচলতে মোৰ দেউতাৰ আছিল, তাৰ পাছত ময়ো চলাইছিলোঁ যথেষ্ট দিন। দেউতা ঢুকোৱাৰ পাছত ময়ো যথেষ্ট দিন চলালোঁ, কিন্তু বৰ্তমান অলপ এই কিছুমান মানে প্ৰব্লেম আহি আছে, ইঞ্জিনত অলপ প্ৰব্লেম আছে, গতিকে অলপ বনাবলগীয়া হৈ আছে। কিন্তু ভাবি আছোঁ অতি সোনকালে এইখন বাইকো বনাম। আচলতে হেৰিটেজ বুলি কথা এটা আছে নহয়, যিহেতু দেউতাৰ বস্তু, গতিকে মই যথেষ্ট মৰম কৰিয়ে ৰাখিছিলোঁ। কিন্তু মানে কি এই ইঞ্জিনৰ প্ৰব্লেমটো হোৱাৰ পাছৰ পৰা মানে কি বহুত দিন পৰি থকাৰ ফলত তাৰ অৱস্থাটো অলপ বেয়া হৈছে। কিন্তু এতিয়াও যদি অলপমান যদি মানে কি বনোৱা যায়, তাক ৰিপেয়াৰিং কৰা যায়, তেনেহ'লে বাইকখন আকৌ আগৰ দৰে ভাল হৈ পৰিব। গতিকে বনাম অতি সোনকালে বনাম। চোগে আজিলৈ ইয়াতে এৰিছোঁ, বৰ বেছি দীঘলীয়া নকৰোঁ, আৰু বহুত দিন একো ভ্লগ কৰা নাছিলোঁ কাৰণে এই ভ্লগটো কৰিলোঁ। কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব, বাকীখিনি জানে কি কৰিব আজিলৈ। বাই বাই।